বন্ধুসকল আপোনালোকে ChatGPTৰ কথা নিশ্চয় শুনিছে। ই হৈছে AI অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দ্বাৰা পৰিচালিত এটা ৱেবছাইট আৰু ইয়াক অপেন AI নামৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছে। ই মূলতঃ এটা ৱেবছাইট য'ত আপুনি AI মডেলৰ সৈতে যিকোনো প্ৰশ্ন কৰি উত্তৰ লাভ কৰিব পাৰে। এই AI মডেলসমূহক LLM অৰ্থাৎ লাৰ্জ লেংগুৱেজ মডেল বুলিও কোৱা হয়। ChatGPTৰ সম্পূৰ্ণ নাম হ'ল চাট জেনেৰেটিভ প্ৰি ট্ৰেইনড ট্ৰান্সফৰ্মাৰ। আহকচোন আমি ChatGPT গুগলত কেনেদৰে ব্যৱহাৰ কৰিব পাৰে জানি লওঁ। প্ৰথমে আপোনালোকে আপোনাৰ মোবাইলত থকা ক্ৰম এপছটোত গৈ টাইপ কৰিব লাগিব ChatGPT। এয়া ChatGPT আহি গ'ল। ইয়াৰ পিছত আপোনালোকে ৱেবছাইটটোলৈ গৈ দুটা অপশ্যন দেখা পাব, লগ ইন আৰু সাইন আপ। যদি আপোনালোকে নতুন তেনেহ'লে সাইন আপ কৰি ল'ব নিজৰ ইমেইল ঠিকনা দি। ইমেইলৰ লগতে প্ৰয়োজন হ'ব আপোনাৰ পাছৱৰ্ডৰো। গতিকে ইমেইলত থকা পাছৱৰ্ডটো আপুনি দি সাইন আপ কৰি ল'ব পাৰে। মই ইয়াত যিহেতু অলৰেডি সাইন আপ কৰি থৈছোঁ সেয়েহে মই লগ ইন কৰিম। লগ ইন কৰি মোৰ ইমেইল আইডিটো দি ইতিমধ্যে মোৰ ইমেইল একাউণ্টটো ইয়াত ছেভ হৈ আছিলেই, গতিকে পাছৱৰ্ডটো দি মই কণ্টিনিউ কৰিম। কণ্টিনিউ কৰাৰ লগে লগে এয়া আপোনালোকে দেখা পাব যে ChatGPTয়ে আমাক কিবা এটা মেছেজ টাইপ কৰিবলৈ কৈছে। অৰ্থাৎ আমি ইয়াত যদি সোধোঁ ChatGPTক যে ৰাইট এন essay on a cow, তেতিয়া আমি এইটো ChatGPTক প্ৰশ্ন কৰাৰ লগে লগে এয়া আপোনালোকে দেখিব পাইছে যে গৰুৰ বিষয়ে ৰচনা লিখি গৈছে এফালৰ পৰা। আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই একবিংশ শতিকাত বিজ্ঞানৰ দ্ৰুত উন্নতিৰ লগে লগে আজি মানুহে আহি এই পৰ্যায়ত উপনীত হৈছে য'ত কৃত্ৰিম বুদ্ধিমত্তাই ৰবটিক জ্ঞানে মানুহে বিচৰা সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিছে। আপোনালোকে ইয়াত যিকোনো সুধিব পাৰে, আপোনালোকে ইয়াত যদি মই কওঁ এটা কবিতা লিখা, ৰাইট এ পয়েম অন মুন, তেতিয়া ChatGPTয়ে লগে লগে চন্দ্ৰটিক লৈ এটাই কবিতা লিখিব। দ্য জেণ্টল জিয়ান্ট বুলি, নহয় এয়া আপোনালোকে দেখিব পাইছে আপোনালোকে দেখিব পাইছে ৰাইট এ পয়েম অন মুন। ইয়াত ইন দ্য চেলেষ্টিয়েল ডেন্স অফ নাইট এ ৰেডিয়েণ্ট স্পিয়াৰ টুথ ৰাইজ বুলি এটা ধুনীয়া কবিতা আপুনি আপোনাৰ মোবাইলৰ পৰ্দাত ভাহি আহিছে ChatGPTৰ দ্বাৰা। এনেদৰে আপুনি ChatGPTক সহায়ত যিকোনো প্ৰশ্ন সুধি ইয়াৰ উত্তৰ লাভ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।